নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'ৰ মাজলৈ। আশা কৰিছোঁ আপোনালোক ভালে কুশলে আছে। বৰ্তমান মোৰো ভালেই আৰু ভিডিঅ' দিয়া বহুত লেট হৈ গৈছে। মানে 4-5 দিনৰ পাছতে মই মঞ্জুলা বাইদেউহঁতৰ কাপোৰ দিম বুলি কৈছিলোঁ, কিন্তু লেট হৈ গ'ল। মোৰ গাটো বেয়া আছিলে, যাব পৰা নাই। আজি ওলাইছোঁ যাবলৈ আৰু থাম্বনেইল দেখি আপোনালোকে গম পাইছেই, মঞ্জুলা বাইদেউহঁতে বোৱা কাপোৰ ওলাইছে। আজি ভাবিলোঁ ভিডিঅ'টো কৰি দিওঁগৈ, নহ'লে লেট হৈ গৈ আছে। আৰু এয়া ওলাই মেলি ৰেডি, লগত মাক লৈ লৈছোঁ। মায়ে দোকানলৈ গৈছে মিঠাই দুটামান লৈ ল'বলৈ। আৰু এতিয়া দেৰি নকৰি গৈ থাকোঁ। আৰু কাপোৰ কেনেকুৱা দেখে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো যদি চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু যদি এতিয়াও নতুনকৈ চাই আছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো দবাই অল কৰি ল'ব, যাতে আহিব লগা ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন পাই থাকে। ব'লক এতিয়া দেৰি নকৰি মঞ্জুলা বাইদেউৰ ঘৰতে লগ পামগৈ। এইখন মেখেলাখন বৈ আছে, চাদৰ আৰু ব্লাউজৰ পিচ ওলালে। হীৰক বান্ধি লৈছে ফুল তুলিবৰ কাৰণে। এখন মেখেলাখন অকণমান দেখুৱাই দিছোঁ। এই জুতি তাঁতৰ শাল বিনুমাহীয়ে বৈ থাকে। আৰু এইফালে আছে মঞ্জুলা বাইদেউৰ তাঁতৰ শালখন। এয়া এইবাৰ হোৱাইট কালাৰ লগাইছে। ফাইনেলি মঞ্জুলা বাইদেউৰ ঘৰত পাই গ'লোহি আৰু ইয়াত তাঁতৰ শালৰ পৰা আকৌ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া বিনুমাহীয়ে লগাই থৈছে জোৰ কাপোৰ, ব্লাউজৰ পিচ আৰু চাদৰ ওলালে, দেখুৱাম বাৰু আপোনালোকক। এয়া মেখেলাখন বৈ আছে, 3যোৰ লগাইছিলে আৰু ছিংগল মেখেলা 2খন। দেখুৱাম বাৰু আপোনালোকক পিছে পৰে বাকী ওলালে মানে, আৰু যি ওলাইছে সেয়াকে দেখুৱাম এতিয়া। আৰু এইফালে আছে মঞ্জুলা বাইদেউৰ তাঁতৰ শালখন। এয়া দেখুৱাই লৈছোঁ তাঁতৰ শালকেইখন। আৰু এইফালে মালামাহী আছে, দেখুৱাম বাৰু। প্ৰথমে এয়া দেখুৱাই ল'লোঁ। ব'লক এতিয়া মেখেলা চাদৰ দেখুৱাম আৰু লগতে মালামাহীয়ে কিনো লগাইছে সেয়াও দেখুৱাম। আৰু এইফালে মালামাহীয়ে বৈ আছে গামোচা, আকৌ লগালে। কাহানি লগাইছিলে? শুকুৰবাৰে, যোৱা শুকুৰবাৰে লগাইছে। আজি হৈছে বুধবাৰ। এখনমান ওলালি? এয়া বাচি আছে ফুল, এইফালে কাঠি লগাই থৈছে। কেইখন লগালে? 13খন লগাইছে। এয়া দেখিছেনে? গামোচা ওলালে দেখুৱাম বাৰু। আৰু বহুতে বিচাৰেও গামোচা। আপোনালোকে এয়া যদি পচন্দ হয় ল'ব পাৰিব। এয়া ব'বলৈ লৈছেহে। আৰু এইফালে কি লগাই থৈছে? এয়া 20খন লগাই থৈছে, দেখিছেনে? 4খন। এইফালে বৰতুলি আছে, মানে হ'লগৈনে বৰতুলি? এটা চাইডে হৈছে বৰতুলি আৰু ইটো চাইডে আছে। এয়া গামোচা এইবাৰ পূৰা বুকিং কৰিব পাৰিব আপোনালোকে। গামোচাৰ শাল 2খন আৰু সেইফালে চাদৰ মেখেলাৰ 2খন পূৰা বুকিং কৰিব পাৰিব। দেখুৱাই দিলোঁ। আহক এতিয়া কাপোৰখিনি দেখুৱাই লওঁ। আৰু এয়া এনেকৈ দেখুৱাই লৈছোঁ প্ৰথমে। আৰু অৰ্ডাৰ আছে এইবাৰ কাপোৰ ব'বলৈ অৰ্ডাৰ দিছিলে। কেচ বচা কাপোৰ লাগে। এয়া কেচ বাচি উলিয়াইছে মঞ্জুলা বাইদেৱে। আৰু কেচটো কেনেকুৱা লাগিছে আপোনালোকে জনাব। মোৰ কিন্তু বহুত ধুনীয়া লাগিছে। মাজত একো দিয়া নাই, কেচ পাৰি আছে। দেখুৱাম বাৰু পাৰিবিলাক। এইকেইটা পাৰিকেইটা আৰু ব্লাউজৰ পিচ। এইখন হৈছে মেখেলাখন। আৰু এই সূতাটো পদ্মিনীত কৰিশ্মা পাত বৈছে, জনাই দিছোঁ। নহ'লে বহুতে কমেণ্ট কৰি সোধে কি সূতাৰ বুলি।
পদ্মিনীত কৰিশ্মা পাত বৈছে। আৰু নেক্সট এইযোৰ লৈছোঁ। এইযোৰ অকণমান বেলেগ ডিজাইনৰ কেছে হয়। মেখেলাখন এইখন। আৰু এইখন চাদৰখন। যোৰহাটৰ বাইদেউ এগৰাকীয়ে এই দুযোৰ ববলৈ দিছিলে আৰু আপোনালোককো দেখুৱাই দিলোঁ। কেনেকুৱা লাগিছে আপোনালোকে জনাব। আৰু এয়া ব্লাউজৰ পিচ আৰু পাৰিকেইটা। আৰু এতিয়া মই শালত দেখুৱাইছিলোঁ, মেখেলা বৈ আছে আৰু চাদৰখন ওলাইছে এযোৰ। মেখেলাখন ওলোৱা নাই, সেয়া বৈ আছে। আৰু চাদৰখন এইখন খুব ধুনীয়া লাগিছে। এইযোৰ বুকিং নাই ন? এইযোৰ বুকিং হোৱা নাই। আৰু ভাল লাগিলে আপোনালোকে মঞ্জুলা বাইদেউৰ নাম্বাৰ পুৰণা ভিউৱাৰ্ছসকলৰ হাতততো আছেই। যদি নতুনকৈ কোনোবাই চাইছে তেনেহ'লে ডেছক্ৰিপশ্যনতে থাকিব নাম্বাৰটো, আৰু স্ক্ৰীনতো দি দিম। এবাৰ আপোনালোকে ফোন কৰি ল'ব পাৰিব যদি ভাল লাগে এইযোৰ। মোৰ কিন্তু বহুত ধুনীয়া লাগিছে। আৰু পাৰিকেইটা ববলৈ আছে, পাৰি ওলোৱা নাই। ব্লাউজৰ পিচটো ওলাইছে। এইটো ব্লাউজৰ পিচটো। আৰু এইযোৰ চাদৰখন ওলাইছে। মেখেলাখন সেয়া দেখুৱাইছিলোঁৱে, বৈ আছে। আৰু এইযোৰো বুকিং কৰিব পাৰিব আপোনালোকে পচন্দ হ'লে। ধুনীয়াকৈ দেখুৱাই দিছোঁ। ঘাই ফুল মিচিং ষ্টাইলত বোৱা হৈছে এইযোৰ। আৰু ইমানেই আছিলে কাপোৰ, আপোনালোকক দেখুৱালোঁ। কেনেকুৱা লাগিলে আপোনালোকে জনাব। আৰু ভিডিঅ'টো চাই কেনেকুৱা পাইছে সেইটোও জনাব। যদি এতিয়াও আপোনালোকে ছাবস্ক্ৰাইব নকৰাকৈ ভিডিঅ'টো চাই আছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো দবাই অল কৰি ল'ব, যাতে আহিব লগা ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন পাই থাকে। নতুন এটি কাপোৰৰ ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। আজিলৈ বাই বাই। আৰু দিনো হ'ব পাৰে, মানে ইমান সোনকালে আমি কাপোৰ বৈ উলিয়াব নোৱাৰোঁ, কাৰণ হাতশালত বোৱাহে যিহেতু। দেৰি হৈ যাব পাৰে, আপোনালোকে পাহৰি নাযাব। সেয়াই আৰু। তেনেহ'লে নতুন এটি ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। আজিলৈ বাই বাই।